হেল্ল' ব্ৰিয়ন কি খবৰ আপোনালোক আশা কৰিছোঁ সকলোৱে ভালে আছে আজিতো আপোনাৰ টাইটেলত থামনেল গম পাইছে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গাইজ আছিক আৰু মই এতিয়া যাম ৰঙিয়াত মানে যাম এটা কাৰণত এই স্কুটিখনত আজি মই মোৰ ইউটিউব চেনেলৰ মানে ইউটিউব চেনেলৰ সেই ষ্টিকাৰ মাৰিব যাম মানে মোৰ ইউটিউব চেনেলৰ নামটো ইয়াত মাৰি লৈ আহিম আজি তো চাই থাকক ফাইনেলি গাইজ আমি যাই আছোঁ আছিকাৰ এই গাড়ীখন কিমান চলাম এই আজি বাইক ল'ব লাগিব বাইক ল'ব লাগিছিল গাইজ আজি গাড়ী দিলে চাইছে ইচ্ছা আছে গাইজ আৰু এটা কথা কৈ দিওঁ গাইজ মানে মোৰ চেনেলটোৰ নাম আজিৰ পৰা মিনহাজুল মিক্স হ'ব মানে মিনহাজুল ব্লগছ আছিল আগত এতিয়া মিনহাজুল মিক্স এটা কাৰণতে কৈ মানে মই মানে অনলি ব্লগ ভিডিঅ' নিদিওঁ না মানে যিকোনো টাইপৰ ভিডিঅ' দিয়া যায় মোৰ সেইকাৰণে ব্লগটো ৰখা নাই আৰু সেইকাৰণে মিনহাজুল মিক্স কৰি দিছোঁ মানে এতিয়া যিকোনো ধৰণৰ ভিডিঅ' দিব পাৰিম আৰু গাইজ এই ব্যক্তিজনৰো এটা চেনেল আছে আপোনালোকক মানে ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব আৰু ধুনীয়া ধুনীয়া ষ্টেটাছ ভিডিঅ' দি থাকে AFX আছিক তো গাইজ এতিয়া আহি পাইছোঁ ষ্টিকাৰ বনোৱা দোকানখনত স্কুটিত ষ্টিকাৰ লগাব সেইকাৰণে স্কুটিখন চাফা কৰি আছে মানে গাইজ আগতে ষ্টিকাৰটো এডিট কৰি লয় কম্পিউটাৰত তাৰ পৰা মেচিন এটা আছে মেচিনটোত মানে ষ্টিকাৰটো কাটে আৰু সেনেকৈ লগাই দিয়ে আপোনাৰ এইটো মেচিনত ষ্টিকাৰবিলাক মানে কাটি লয় তো গাইজ প্ৰথমে লগাইছে ইউটিউব লগোটো আৰু এইবাৰ লগাব ইউটিউবৰ নামটো তো গাইজ এইবাৰ লগাব ধৰিছে মোৰ ইউটিউব চেনেলৰ নামটো তো গাইজ লগোৱা হৈ গ'ল মিনহাজুল মিক্স মোৰ ইউটিউব চেনেলৰ নামটো আৰু এতিয়া আৰু এটা ষ্টিকাৰ বেলেগ লগাম তো গাইজ এইটো ষ্টিকাৰো মাৰি দিওঁ এইটো মানে হৈছে এটা মানুহ এটা মানে কেমেৰাটো হাতত লৈ সেনে ফটো তোলাৰ সেই মানে প'জ দিছে সেই ষ্টিকাৰটো মানে বনাই কিনে এতিয়া মাৰি দিওঁ আৰু গাইজ এই ষ্টিকাৰখিনি লগোৱাত টোটেল 150 টকা লৈছে তো আপোনালোকেও লগাব পাৰে ইয়াত আহি আপোনালোক ডিছক্ৰিপশ্যনত দি দিম এড্ৰেছ গাইজ লগাই ল'লোঁ এনেকৈ এবাৰ ভালকৈ দেখাই দিম যেনেকৈ লগাই ল'লোঁ আৰু মোৰ ইউটিউবৰ নামটো আজিৰ পৰা এই মিনহাজুল মিক্স হ'ব গাইজ এইটো মোৰ তেল ডিপ আছিকৰ তেল ডিপ বাপেৰে কিনিছিল যদি গাইজ ভিডিঅ'টো ভাল লাগে তেন্তে আৰু নালাগে সেইখিনি সদায় কৰি থাকোঁ ভিডিঅ'ত লাষ্টত বাই বাই আৰু